আৰু মহামান্য একবিংশ শতিকাৰ এইখন ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰৰ বিধানসভাত যেতিয়া বৰ্ধিত কুকুৰৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই সমস্যা সমাধানৰ উপায় হিচাপে কুকুৰ ভক্ষণকাৰী ঠাইলৈ তুষ্ট বাচিল নকৰি উত্তৰ পূবলৈ কুকুৰসমূহ চালান দিয়াৰ কথা কোৱা হয় তেতিয়াই অনুভৱ কৰোঁ অসমত আঞ্চলিকতাবাদী সত্তাৰ প্ৰাসংগিকতা কিমান। এখন ভাৰতবৰ্ষতে যেতিয়া ভাৰত পাকিস্তান সীমান্ত চিল কৰিবৰ কাৰণে সময়ৰ প্ৰয়োজন হয় মাত্ৰ 3 বছৰ, কিন্তু ভাৰত বাংলাদেশ সীমান্ত চিল কৰিবৰ কাৰণে 28 বছৰ সময় পৰ্যাপ্ত নহয়, তেতিয়াই অনুভৱ কৰোঁ অসমত আঞ্চলিকতাবাদী সত্তাৰ প্ৰয়োজনীয়তা কিমান। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ সম্পদসমূহ ৰাষ্ট্ৰৰ অথবা দেশৰ সম্পদ হয়, কিন্তু অসমৰ বানপানীৰ দৰে প্ৰধান সমস্যাটো যেতিয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিব পৰা নহয়, তেতিয়াই আচলতে উপলব্ধি কৰোঁ ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসীসকলৰ অসমৰ উন্নয়নৰ প্ৰতি সদিচ্ছা কিমান। আৰু তেনে এক প্ৰেক্ষাপটত অসমৰ উন্নয়নৰ স্বাৰ্থত অসমৰ প্ৰত্যেকজন ব্যক্তিৰ অন্তৰত আঞ্চলিকতাবাদী সত্তাক জাগ্ৰত কৰাৰ প্ৰাসংগিকতাক মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ বাবেই বিৰোধিতা কৰিছোঁ উত্থাপিত বিধেয়কখন আৰু গ্ৰহণ কৰিছোঁ সন্মানীয় বিৰোধী পক্ষৰ আসন। মাননীয় অধ্যক্ষ মহোদয়, আজি উত্থাপিত বিধেয়কখনত কেৱল মাত্ৰ কোনো এটা আঞ্চলিকতাবাদী দল ৰাষ্ট্ৰীয়তাবাদৰ লগত চামিল হৈ কৰি দিয়াৰ কথা কোৱা হোৱা নাই। বিধেয়কখনত কোৱা হৈছে সামগ্ৰিকভাৱে অসমৰ আঞ্চলিকতাবাদী সত্তাটোক ৰাষ্ট্ৰীয়তাবাদৰ লগত বিলীন কৰি দিয়াৰ কথা। কিন্তু আপোনাৰ জৰিয়তে সন্মান সহকাৰে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক জনাই দিবলৈ পালে আমি ভাল পাম, মনত পেলাই দিবলৈ পালে আমি ভাল পাম যে ৰাষ্ট্ৰীয় দলৰ এজন সদস্য হোৱাৰ পাছতো গোপীনাথ বৰদলৈ ডাঙৰীয়াই যদি নিজৰ আঞ্চলিকতাবাদী সত্তাক জীয়াই নাৰাখিলেহেঁতেন তেতিয়াহ'লে আজি অসম ভাৰতবৰ্ষৰ নহয় পূব পাকিস্তানৰ অংশ হ'লহেঁতেন। যদিহে ৰাষ্ট্ৰীয় দলৰ এজন সদস্য হোৱাৰ পাছতো হেম বৰুৱাদেৱৰ আঞ্চলিকতাবাদী সত্তাৰ সিংহনত গৰ্জন নুশুনাহেঁতেন, তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰীয়তাবাদী নেতাসকলে অসমখনক চীনৰ হাতত এৰি দিলেহেঁতেন। আৰু ইতিহাসৰ এনেসমূহ তথ্যই এটা কথা স্পষ্ট কৰি দিয়ে অসমৰ আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তাৰ কথা, আৰু সেই প্ৰাসংগিকতা প্ৰয়োজনীয়তাক উপলব্ধি কৰিছোঁ বাবে বিৰোধিতা কৰিছোঁ উত্থাপিত বিধেয়কখন। মাননীয় অধ্যক্ষ মহোদয়, পবিত্ৰ সদনৰ মাজমজিয়াত বাৰে বাৰে অসম গণ পৰিষদৰ প্ৰসংগ উল্লেখ কৰি থকা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক জনাই দিবলৈ পালে ভাল পাম। অসমৰ আঞ্চলিকতাবাদ মানে কেৱল আৰু কেৱল মাত্ৰ অসম গণ পৰিষদ নহয়, অসম গণ পৰিষদ অসমৰ আঞ্চলিকতাবাদ নামৰ কিতাপখনৰ এটা পৃষ্ঠাহে মাত্ৰ। আৰু ইয়াৰ উপৰি অসমত অৱমৰ 10 বছৰীয়া সেই কুশাসনৰ অধ্যায়ৰ বিষয়ে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক আপোনাৰ জৰিয়তে প্ৰশ্ন কৰিবলৈ পালে ভাল পাম যে ৰাষ্ট্ৰীয়তাবাদৰ লগত বিলীন হৈ যোৱাৰ পাছতো নাগৰিকত্ব সংশোধনী আইনৰ দৰে এখন জাতিসংঘী আইনৰ বিৰোধিতাৰে কিয় অসম গণ পৰিষদে অসমৰ উন্নয়নৰ কথা চিন্তা নকৰিলে সন্মানীয় চৰকাৰী পক্ষই স্পষ্ট কৰক। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ উন্নয়নৰ বাটত অন্যতম প্ৰধান বাধা বা অন্তৰায় হিচাপে দেখা দিয়া অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা, বানপানী গৰাখহনীয়াৰ সমস্যা, ঔদ্যোগিক অনগ্ৰসৰতা, জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা আদিৰ দৰে প্ৰধান সমস্যাসমূহ কিন্তু স্বাধীনতাৰ আজি ৭৫টা বছৰ পাছতো কেৱল মাত্ৰ সমস্যা হৈ ৰ'ল। কেন্দ্ৰৰ কেৱল মাত্ৰ প্ৰতিশ্ৰুতি, হিতাধিকাৰী তুষ্টিকৰণ তথা বিলম্বৰ ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছৰ দিনতেই প্ৰতিষ্ঠা হোৱা চাহ আৰু তেল শীৰ্ষক উদ্যোগ দুটাৰ বাহিৰে এটা নতুন উদ্যোগ আজিও অসমত প্ৰতিষ্ঠা কৰিব পৰা নগ'ল। বা পৃথিৱীৰ ভিতৰতে বাঁহৰ কাৰণে অন্যতম উপযোগী ঠাই হিচাপে বিবেচিত এইখন অসমত দুটাকৈ কাগজ কল ধ্বংসৰ মুখলৈ ঠেলি দিয়া হ'ল। এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ কলৰ বজাৰখন এইখন অসমৰ গোৱালপাৰা জিলাত থকাৰ পাছতো খাদ্য সংসাধনৰ এটা নতুন উদ্যোগ গঢ়ি তোলাৰ সম্ভাৱনীয়তাৰ ওপৰত কিন্তু গুৰুত্ব আৰোপ কৰা নহ'ল। নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি, অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা হ'ল। আৰু এনেসমূহ সমস্যা সমাধানৰ জৰিয়তে অসমৰ উন্নয়নৰ পৰিকল্পনা নকৰি নিজৰ দুৰ্বলতাসমূহক ঢাকি ৰাখি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে কেৱল আৰু কেৱল মাত্ৰ আঞ্চলিকতাবাদী সত্তাটো ৰাষ্ট্ৰীয়তাবাদৰ লগত বিলীন কৰি দিলেই অসমৰ উন্নয়ন হ'ব বুলি কোৱা কথাষাৰ কোনোপধ্যেই মানি ল'ব নোৱাৰিলে বাবে বিৰোধিতা কৰিছোঁ উত্থাপিত বিধেয়কখন। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় চৰকাৰী পক্ষৰ সদস্য এগৰাকী সদস্যই অসমৰ আঞ্চলিকতাবাদটো আন্দোলনৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা এটা আঞ্চলিকতাবাদ বুলি কৈ থৈ গ'ল। তেওঁ সগৌৰৱেৰে আমি জনাই দিবলৈ পালে ভাল পাম। ঐতিহাসিক অসম চুক্তি, অসম আন্দোলনৰ ফল, নুমলীগড় তেল শোধনাগাৰ, তেজপুৰ বিশ্ববিদ্যালয়, বগীবিল দলং, গেছ স্পীকাৰ আন্দোলনৰ ফলৰ সৰ্বোপৰি এই আঞ্চলিকতাবাদী সত্তাৰে উদ্বুদ্ধ হৈ অসমৰ যুৱ প্ৰজন্মই ৰাজপথত যেতিয়া পথাৰো আমাৰ বজাৰো আমাৰ প্ৰতিধ্বনিৰে থলুৱা অৰ্থনীতিৰে কৰ্ম সংস্কৃতিৰ আন্দোলন গঢ়ি তোলে, সেই আন্দোলন কৰিবলৈ আমি এবাৰ কিয় হাজাৰবাৰ প্ৰস্তুত। মাননীয় অধ্যক্ষ
আৰু সেইবাবেই বিৰোধিতা কৰিছোঁ। আৰু ইমানৰ পিছতো যদি অসমৰ উন্নয়নৰ স্বাৰ্থত নিজস্বতাক আমি জলাঞ্জলি দি ৰাষ্ট্ৰীয়তাবাদৰ লগত বিলীন হোৱাৰ পোষকতা কৰি থাকোঁ, তেনেহ'লে কওঁ ধিক্কাৰ মোৰ মাতৃভূমিৰ প্ৰতি থকা প্ৰেম, ধিক্কাৰ মোৰ মাতৃভূমিৰ প্ৰতি থকা সন্মান। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য।